everyone, this is Dipanko and welcome back to my another new blog. আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এণ্ড গাইজ বহুত দিনৰ মূৰত আজি এটা আকৌ নতুন ব্লগ লৈ আছোঁ আপোনালোকৰ মাজলৈ। এণ্ড বহুত দিন হ'ল ৰানিং কৰা ভিডিঅ' দিয়া হোৱা নাই। এণ্ড ভাবিছোঁ আজি এটা ধুনীয়া চাই ব্লগ দিম আপোনালোকক। বহুত দিন হ'ল তেনেকৈ যোৱা নাই ওলাই, আৰু গোটেই পানী হৈ আছিলে ইয়াতো। এয়া আগৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁৱে, গোটেইটো পানী হৈ আছে। এতিয়া আমাৰ ৰানিং কৰিবলৈ ফিল্ড নাই, সেইকাৰণে আমি ভাবিছোঁ এতিয়া ৰাস্তা কাষত ৰানিং কৰিম। যাওঁ এতিয়া আপোনালোকক দেখাম। এইফালে এতিয়া আছোঁ নদী পাৰলৈ আহিলোঁ। এতিয়া গৈ থাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি চেনেলত কোনোবাই নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া বলক গৈ থাকোঁ, ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু এইফালে গাইছ কহুৱা কেনেকুৱা লাগিছে, কহুৱা ফুলি আছে। গাইছ ছাপোৰ্ট কৰি যোৱা সকলোৱে, বলক লাইক ফিল্ডত সকলোকে লগ পাইছোঁ। অ'কে গাইছ, সকলো আহি গ'ল আৰু আছে, বাকী আহিব কেইটামান। চব ইয়াতে ৰানিং কৰা হৈছে। আমাৰ ৰানিং কৰিবলৈতো ফিল্ড নাই, আপোনালোকক দেখাইছিলোঁ আগতো ব্লগত। এতিয়া ৰেডি, এইফালে ষ্টাৰ্ট কৰিলে ৰানিং কৰিবৰ কাৰণে গ'লেই। আপোনালোকক দেখাই আছোঁ সিহঁতৰ পাছে গৈ। ব্লগটো চাই থাকক, এনজয় কৰা, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, লাইক এটা কৰিব। আৰু চেনেলত যদি কোনোবাই নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো চাই থাকক গাইজ। এইফালে সকলোৱে ওলাই আহিছে নিজৰ সপোন পূৰাবলৈ। কি কবি, আমাৰ গাঁৱততো ফিল্ড নাই। আমাৰ গাঁৱত বুলি নহয়, বহুত জেগাত ৰানিং কৰিবৰ কাৰণে ফিল্ডে নাই। গোটেই বানপানী হৈ ফিল্ডবিলাক এতিয়াও পানী হৈ আছে। সকলোৱে ওলাই আহিছে ৰানিং কৰিবৰ কাৰণে। এইফালে আগত গৈ আছে কেইটামান, আৰু পিছত আহি আছে, এইফালে মাজত এইকেইটা আহি আছে। সিহঁতক পকৰে মই আহি আছোঁ চাইকেল লৈ, আপোনালোকক এটা মটিভেট দিওঁ বুলি। গম পাইছে ফিল্ড নাই, ৰাস্তাৰ ওপৰকৈ মাজে গাঁত চাত আছে। নাই গাইছ, ঘূৰি আহিলেই আগলৈ গাইছ। গৈ থাকোঁ, ভিডিঅ'টো চাই থাকক কণ্টিনিউ। মজা আহিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে গাইজ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ছাপোৰ্ট কৰি যোৱা, আগৰকেইটা ভিডিঅ'ত যেনেকৈ ছাপোৰ্ট কৰিছিল তেনেদৰে ছাপোৰ্ট কৰি যোৱা গাইজ। চাই থাকক ভিডিঅ', আপোনালোকক যিমানটো পাৰোঁ দেখাম, আৰু মোৰো চেষ্টা কৰি আছোঁ। আজি ৰানিং কৰা নাই, এইকেইদিন ৰানিং কৰি বেমাৰ হৈ গ'ল, বেজি চেজি লৈ আহিছোঁ আজি। তথাপিও আপোনালোকক দেখাম বুলি। এইখন ৰ'দত গাইজ সকলোৱে প্ৰেক্টিছ কৰি আছে, কোনো হাৰ মনা নাই, নিজৰ সপোন নিজে পূৰাবৰ কাৰণে আগবাঢ়ি আহিছে। চাই থাকক ভিডিঅ'টো, ল'ৰা ছোৱালী সকলো আহিছে গাইজ, দেখাই আছোঁ সকলোবিলাক।